Hello friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাম যে ইউটিউবত যেতিয়া $100 কমপ্লিট হয় তেতিয়া বেংক একাউণ্ট কেনেদৰে ইউটিউব একাউণ্টত এড কৰিব পাৰি লগতে সুইফট কেনেদৰে বিচাৰি পাব গোটেইখিনি মই আজিৰ এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা। যদিহে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। তোমালোকে মোবাইলত এই পেজটো এডচেন্স পেজটো অপেন কৰিবৰ বাবে www.adsense.com ক্লিক কৰি তোমালোকে এইটো ডেস্কটপ সাইডত কৰি ল'ব লাগিব। ডেস্কটপ সাইডত কৰি লোৱাৰ পিছত এনেদৰে তোমালোকে দেখা পাবা তোমালোকৰ মোবাইলত এনে চোৱা বেলেন্সটো শ্ব' কৰিছে। বেলেন্স কিমান দেখাইছে চোৱা $82.05। এই পেমেন্টটো বেংকত ল'বৰ কাৰণে মোৰ প্ৰয়োজন হয় $100 কমপ্লিট হৈছে, কিন্তু ইয়াতে আপডেট হোৱা নাই। নেক্সট মাহৰ 10 তাৰিখে আপডেট হৈ যাব। গতিকে আমি এতিয়াই বেংক একাউণ্টটো এড কৰি ল'ব পাৰোঁ। বেংক একাউণ্ট এড কৰিবৰ বাবে ইয়াতে যিটো 3 ডটছ আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই থাৰ্ড অপশ্যন যিটো আছে পেমেণ্টছ ইয়াতে ক্লিক কৰিব। পেমেণ্ট ইনফো ক্লিক কৰাৰ লগে লগে ইয়াতে আকৌ এনেদৰে দেখুৱাব ইয়ৰ আৰ্নিংছ বুলি দেখুৱাব। ইমান দেখুওৱা আছে 82.05। যেতিয়া $100 হয় ইয়াতে লিখি দিয়া আছে পেইড মান্থলি ইফ দ্য টোটেল ইজ এট লিষ্ট $100 ইয়ৰ পেমেণ্ট থ্ৰেছহল্ড। গতিকে ইয়াতে চোৱা অপশ্যনটো দিয়া আছে, ইয়াতে এডচেন্স আইডিটো দিয়া আছে, কাৰ নামত আছে এডচেন্স আইডিটো, আৰু লগতে ইয়াতে দিয়া আছে হাউ গেট ইউ পেইড। ইয়াৰে তলত এটা অপশ্যন আছে যে এড পেমেণ্ট মেথড, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ অপেন হ'ব। তাৰপিছত ইয়াতে চোৱা কি দিয়া আছে যে বেনিফিচিয়াৰী আইডি অপশ্যনেল দিয়া আছে। গতিকে অপশ্যনেল মানে হৈছে আমি যদিহে বিচাৰোঁ ফিল আপ কৰিব পাৰোঁ বা নকৰিব পাৰোঁ। গতিকে এইটো আমি ফিল আপ নকৰোঁ। তাৰপিছত দিয়া আছিল নেম অন দ্য বেংক একাউণ্ট। তোমাৰ যিটো বেংকত একাউণ্ট মানে পইচাটো ল'ব বিচৰা যিটো একাউণ্টত সেই বেংকটোৰ নাম লিখিব লাগিব, যেনে ষ্টেট বেংক, বেংক অফ বৰোদা, HDFC, ICICI বেংক, এনেকুৱা ধৰণৰ যিটো বেংকত একাউণ্ট আছে সেই বেংক একাউণ্টটোৰ নাম লিখিব লাগিব। আৰু বেংক একাউণ্টটোৰ নামটো লিখাৰ আগতে সেই বেংক একাউণ্টটোৰ চুইফটত আছেনে নাই তোমালোকে সুধি ল'ব লাগিব। আৰু যদিহে পাৰা ষ্টেট বেংকৰ একাউণ্টছ খুলি ল'বা, তেতিয়া সকলো কামেই অতি সোনকালে হয়। গতিকে নেম অন দ্য বেংক একাউণ্টত লিখিব লাগিব তোমাৰ বেংকত নামটো কি আছে, মানে কাৰ নামত তুমি পইচাটো ল'ব বিচৰা। গতিকে বেংকত যিটো নামেৰে একাউণ্ট খোলা আছে সেই নামটো ইয়াতে দি দিবা। দিয়াৰ পিছত যিহেতু বেংক নামটো লিখিবা ষ্টেট বেংক, ICICI বেংক, এনেকুৱা ধৰণৰ বেংক নামটো ইয়াতে লিখিবা। লিখাৰ পিছত দিয়া আছে IFSC কোড। IFSC কোডটো মই দেখুৱাই দিম, যদিহে নাজানা তোমালোকৰ বেংকৰ ব্ৰাঞ্চত খুলিলেও কৈ দিব বা গুগলতো চাৰ্চ কৰি চাব পাৰিবা IFSC কোড। তাৰপিছত খুলিব এইটো অপশ্যনত চুইফট DIC চুইফট কোড খুলিব। চুইফট কোডটো আপোনাৰ বেংকৰ একাউণ্টছত থাকিব লাগিব। তাৰপিছত আছে একাউণ্ট নাম্বাৰ, যিটো বেংকৰ একাউণ্ট নাম্বাৰ আছে একাউণ্ট নাম্বাৰটো ইয়াতে দিব লাগিব। তাৰপিছত আকৌ যিটো ৰিটাইপ মানে একাউণ্ট নাম্বাৰটো ইয়াতে এবাৰ দিব লাগিব। তাৰপিছত আকৌ ভালদৰে শুদ্ধকৈ ইয়াতে আকৌ দিব লাগিব। বেংকত যেতিয়া তাত ফৰ্মখন তোমালোকে ফিল আপ কৰিবা, তাত কাষ্টমাৰ নেম বুলি দিয়া আছে বহীখনত, যেনেদৰে দিয়া আছে ঠিক তেনেদৰে চাই কাষ্টমাৰ নেমটো তোমালোকে লিখি দিবা। তাৰপিছত একাউণ্ট নাম্বাৰ ইয়াতে থাকে, গতিকে একাউণ্ট নাম্বাৰটো ধুনীয়াকৈ এটাও যাতে শুদ্ধ নহয় 3-4 মানকৈ চাই শুদ্ধকৈ লিখি দিবা। তাৰপিছত IFSC কোড থাকে ইয়াতে, কিছুমান বেংকৰ বেলেগ বেলেগ ঠাইত থাকিব পাৰে। গতিকে IFSC কোড ইণ্ডিয়ান ফাইনেন্সিয়েল চিষ্টেম কোড, এইটো তোমালোকে সেই ঠাইখিনিত লিখিব লাগিব। গতিকে এই 4টা অপশ্যন ক্লিয়াৰ হৈ গ'ল। নেম অন দ্য বেংক একাউণ্ট, ইয়াতে বেংকৰ যিটো নাম আছে বেংকৰ নামটো লিখিব লাগিব, বেংকত যাৰ নামত একাউণ্টটো আছে তেওঁৰ নামটো, আৰু বেংক নামটো লিখিব লাগিব। ষ্টেট বেংক হ'লে ষ্টেট বেংক, ICICI হ'লে ICICI, বা যি বেংকেই নহওক নামটো লিখিব লাগিব। নেক্সট চুইফট কোড কেনেদৰে বিচাৰি উলিয়াই মই দেখুৱাই দিম। তাৰপিছত একাউণ্ট নাম্বাৰটো ইয়াতেও দিব লাগিব আৰু ইয়াতেও শুদ্ধকৈ 2-3 মান চাই দি দিব। গতিকে এইবাৰ মই দেখুৱাম যে চুইফট কোড কেনেদৰে বিচাৰিব পাৰি। চুইফট কোড বিচাৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই এনেকুৱা এটা লিংক দি দিম, সেই লিংকটোত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে অপেন হ'ব পেজটো। অপেন হোৱাৰ পিছত অলপমান তলৰ ফালে স্ক্ৰল কৰিবা। স্ক্ৰল কৰাৰ পিছত ইয়াৰে চিলেক্ট কৰিবা
চিলেক্ট কৰাৰ পিছত ইয়াতে ইণ্ডিয়া চিলেক্ট কৰিব লাগিব, আই বিচাৰিবা, আই লৈ ABCDEFGHI। গতিকে ইয়াতে ইণ্ডিয়া চিলেক্ট কৰি ল'বা। ইণ্ডিয়া চিলেক্ট কৰাৰ পিছত ইয়াতে যদি ষ্টেট বেংকৰ দিব বিচৰা, যদি ষ্টেট বেংকৰ একাউণ্ট আছে ষ্টেট বেংক চিলেক্ট কৰি ল'বা। ষ্টেট বেংক অফ ইণ্ডিয়া চিলেক্ট কৰি ল'বা। চিলেক্ট কৰাৰ পিছত ইয়াতে ক্লিক কৰিবা। ইয়াতে চিটি চিলেক্ট কৰিব লাগিব, কোনখন চিটি দিব বিচৰা বা ওচৰৰ যিখন চিটিত তুমি থাকা। গতিকে মোৰ ওচৰত গুৱাহাটী হয়, গতিকে গুৱাহাটী মই চিলেক্ট কৰিম। আপোনালোকে আপোনালোকৰ ওচৰৰ চিটিখন চিলেক্ট কৰি ল'ব। গুৱাহাটী চিলেক্ট কৰাৰ পিছত ইয়াতে দুটা কোড দেখা পাব, চুইফট কোড। ইয়াৰে যিটো ওপৰৰ কোড আছে 159 থকাটো, এইটো হৈছে মেইন ব্ৰাঞ্চৰ কোড। যদি গুৱাহাটীৰ মেইন ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চৰ কোড হয়, গতিকে ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াত দেখুৱাই দিব বেংক নেম, চুইফট কোড। বেংক নেম দেখুৱাইছে ষ্টেট বেংক অফ ইণ্ডিয়া, চুইফট কোড দেখুৱাইছে, কাউণ্ট্ৰি দেখুৱাইছে আৰু চিটি। ব্ৰাঞ্চটো হৈছে মেইন ব্ৰাঞ্চ। ইয়াতে এড্ৰেছটো দিয়া আছে ধুনীয়াকৈ। গতিকে এই যিটো কোড আছে এই কোডটো যদি সেই বিচৰা তোমালোকে কপি কৰি লৈ তাত পেষ্ট কৰি দিবা। গতিকে কপি কৰাৰ পিছত তোমালোকে ইয়াতে এই কোডটো বহুৱাই দিবা। বহুৱাই দিয়াৰ পিছত ইয়াতে মই এইখিনি ফিল আপ কৰি লৈছোঁ। গোটেইখিনি ভালদৰে ফিল আপ কৰাৰ পিছত তলত ছেভ বুলি অপশ্যন এটা আছে, ইয়াতে ছেভত ক্লিক কৰিব। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। আৰু কিছু সময়ৰ পিছতে আপোনালোকৰ বেংক ডিটেইলছ ভেৰিফাই হৈ যাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু কিবা অসুবিধা পালে ডেছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰো দিয়া আছে, মেছেজ কৰি তোমালোকে সুধিব পাৰিব।